বিদ্যাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি মহোদয়, উপদেষ্টা অজয় শৰ্মাদেৱ, মাননীয় সুধন হাজৰিকাদেৱ, লগতে ভুইবালি বিদ্যাক্ষেত্ৰৰ আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ লগতে মোৰ সতীৰ্থ আৰু মৰমৰ প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল, আজি ২৭ জানুৱাৰী ভুইবালি বিদ্যাক্ষেত্ৰৰ ২৫তম প্ৰতিষ্ঠা দিৱস। যদিও আমি কোভিড পৰিস্থিতিৰ কাৰণে আমি ভবা ধৰণে অনুষ্ঠানটো উদযাপন কৰিব নোৱাৰিলোঁ, তথাপিও আমি মনৰ হেঁপাহেৰে অনুষ্টুপীয়াকৈ হ'লেও আজি অনুষ্ঠানটো আমি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। আৰু আজিৰ দিনটোৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি বন্তি প্ৰজ্বলন আৰু তাৰপিছত আমি পতাকা উত্তোলন কাৰ্যসূচীও ৰূপায়ণ কৰিম। সেয়ে এই অনুষ্ঠানটি ৰূপায়ণ কৰাৰ আগমুহূৰ্তত আমি বিদ্যাক্ষেত্ৰৰ তৰফৰ পৰা আমাৰ বিদ্যাক্ষেত্ৰৰ মাননীয় ৰেক্টৰ মহোদয়ক এখন ফুলাম গামোচাৰে আদৰিব বিচাৰিছোঁ। আদৰিব আমাৰ প্ৰাক্তন ছাত্ৰী ভক্তিদীপা সন্দিকৈয়ে। লগে লগে আমি আদৰিব বিচাৰিছোঁ আমাৰ বিদ্যাক্ষেত্ৰৰ ভুইবালি বিদ্যাক্ষেত্ৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু যিসকল শুভাকাংক্ষীয়ে ভুইবালি বিদ্যাক্ষেত্ৰক এনেধৰণে আমাক সেৱা আগবঢ়াইছে, যেনেকৈ মানে কুকুৰা চৰাই পোৱালীক পাখিৰে আৱৰি ৰাখে, ঠিক তেনেকৈ কিছুমান গাৰ্জেন আছে যে ভুইবালি বিদ্যাক্ষেত্ৰ মাতৃভাষাৰ মাধ্যম এখন জীয়াই ৰাখিবই লাগিব। এনেকুৱা মনত অপ্ৰাণ চেষ্টা আছে। তেওঁলোকে আমাক সাহস দিছে। তেওঁলোকক এইটো সুযোগতে আমি ধন্যবাদ দিবই লাগিব। সঁচাকৈ তেওঁলোকৰ এই ৰাইজৰ এই বিশাল বৃহত্তৰ বকল অঞ্চল, বকলীয়া ৰজাপথাৰ অঞ্চলৰ বৃহত্তৰ বকলীয়া অঞ্চলত তেওঁলোকৰ সহায় সহযোগিতা আমাক যিখিনি দিলে, তেখেতসকলৰ সেই সহায় সহযোগিতাৰ কাৰণেই আজি ভুইবালি বিদ্যাক্ষেত্ৰ এখন লেখত ল'বলগীয়া 25 বছৰীয়া আজি বছৰীয়া বয়স পাইছেহি। আৰু উত্থন পতন হয়, জুই বেছিকৈ জ্বলিলে নুমাই যায়, আকৌ আধাৰ পালে আকৌ জ্বলিব। গতিকে আমি নিৰাশ হোৱা নাই। য'ত 350তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত শিক্ষাদান কৰিছিলে, তেওঁলোকে যিবিলাক শিক্ষাদান কৰিছে, আজি তেওঁলোকে কয় সেই অৱস্থাটোৰ কথা, আজিৰ অৱস্থাটোৰ কথা কয়। মানুহবোৰ যেনেকৈ প্ৰাকৃতিক পৰিৱেশত ধুমুহা আহি পেলাই তছনছ কৰি থৈ যায়, ঠিক তেনেকৈ ভুইবালিকে বিভিন্ন সময়ত কৰিছে। যেনেকৈ টেট পৰীক্ষা হৈ যোৱাৰ পিছত বিভিন্ন একেলগে একে সময়তে 8জন 9জন শিক্ষক গৈ ভুইবালি এনেকুৱা এটা অৱস্থা হৈছে, আমি গ্ৰেজুৱেট পাবলৈ নাইকিয়া হৈ গৈছিল, গ্ৰেজুৱেট শিক্ষক পাবলৈ নাইকিয়া, ইণ্টাৰমিডিয়েট দিবলগীয়া হৈছিল, এনেকুৱা অৱস্থা হৈছে। গতিকে সেইবিলাক আছে। সময়ে ধুমুহা যোৱাৰ পিছত আকৌ মানে ঠন হৈ উঠিব। আমাৰো বিশ্বাস আছে এতিয়া যি এই মাতৃভাষাৰ মাধ্যমত যিটো চিন্তা চৰ্চা চলিছে, কা আন্দোলনৰ পিছতো ভাবিছিলোঁ আমি নিশ্চয় ৰাইজৰ মাজত এইটো হ'ব। গতিকে এতিয়াও কমিছে বুলি আমি নিৰাশ হ'ব নালাগে। আপোনালোক প্ৰত্যেকে এজন এজন আমাৰ এই যুদ্ধ, আমাৰ এই যিটো সংগ্ৰাম, মাতৃভাষা জীয়াই ৰখাৰ যিটো সংগ্ৰাম, আমি প্ৰত্যেকেই কম মানুহেই
ভাল কাম কৰিবলৈ বেছি মানুহ নালাগে, কম সংখ্যক মানুহে পাৰে। আজি শুদ্ধ সত্যত যদি থাকে, পাঁচ পাণ্ডৱে কৌৰৱক হৰুৱাইছে। গতিকে আমিও এদিন জয়ী হ'ম, আমাৰ বিশ্বাস আছে, দৃঢ় বিশ্বাস আছে। আমাৰ দৃঢ় বিশ্বাসটো এইটো কাৰণেই হৈছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি ভুইবালি বিদ্যাক্ষেত্ৰৰ পৰা উচ্চ শিক্ষিত হৈছে, তেখেতসকলে নিজে আজি স্বীকাৰ কৰিছে আৰু তেওঁলোকে ৰাইজে দেখিছে। খানা চলি আছে, দিনটো প্ৰগ্ৰামৰ পিছত এতিয়া খানা। জ্বলা জ্বলা গৈ থাকা। আজিৰ দিনটো এটা বিশেষ দিন। আজিৰ দিনটোত মই অধ্যয়ন কৰা বিদ্যালয়খনে 25 বছৰ অতিক্ৰম কৰিলে। মই বহুত আনন্দিত, মই বহুত সুখী। আৰু এই বিদ্যালয়খনে মোৰ জীৱনত বহুতো অভিজ্ঞতা দিলে, বহুতো নজনা কথা শিকালে, বুজালে। মই বহুত ভাল পাওঁ এই মোৰ ভুইবালি বিদ্যাক্ষেত্ৰ, বকলীয়াঘাটৰ এক হৃদয় সপোন। এই ভুইবালি বিদ্যাক্ষেত্ৰখনলৈ মোৰ বহুত আশা, আৰু এই বিদ্যালয়খন বহুত দূৰ আগুৱাই যাওক তাৰে কামনা কৰিলোঁ।
এইটো আজি দিনটো একো ভিডিঅ' কৰা নহ'ল, মানে ভিডিঅ' কৰিছিলোঁ কিন্তু আপোনালোকে মোক দেখা নাপালে বা মোক কথা শুনা নাপালে। এতিয়া শেষ পৰ্যায়ত গোটেই স্কুলত এতিয়া এইটো দেৰিতে পতাকা উত্তোলন কৰা হৈছিলে। ইয়াত ৰাতিপুৱা ভিডিঅ'ত আপোনালোকে পাব। আৰু এতিয়া পতাকা উত্তোলন এতিয়া বৰষুণো পৰিছে, যাবগৈ লাগিব। আকাশবন্তি জ্বলোৱা হ'ল কমে। মানে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আজি ভুইবালি 25 বছৰ ৰূপালী জয়ন্তী আৰু বহুত ভাল লাগিলে। জয় অসম।